guys, welcome to our channel. আজি আমি আপোনালোকক দেখাম সুজিৰে বনোৱা ডোসাৰ এটা নতুন ৰেচিপি। গতিকে ভিডিওটো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব। ৰেচিপিটো বনাবলৈ প্ৰথমে লাগিব সুজি ডাঙৰ কাপত মই 1 কাপ লৈছো, তাৰ পিছত লাগিব আটা সৰু কাপ এটাত আধা কাপ লৈছো আৰু তাৰ পিছত দৈ সৰু কাপতে মই ফুলকে লৈছো। এতিয়া এই সকলোবোৰ বস্তু মিক্সিত দি পেলাই ভালদৰে পিছিলো। মিক্সিত পিছি দিয়াৰ পাছত দেখি যে বাটাৰখিনি অলপমান শুকান হৈ আছে, গতিকে তাত পানী অলপ দি আকৌ এবাৰ ভালদৰে পিছিলো। এনেদৰে মিক্সিৰ পৰা উলিয়াই পেলাই এটা পাত্ৰত ভালদৰে থৈছো আৰু ইয়াত অলপমান বেকিং আৰু সোৱাদ অনুসাৰে নিমখ দি দিছো। এতিয়া এইখিনি 10 মিনিটৰ কাৰণে ভালদৰে ঢাকি থৈ দিব। এতিয়া ডোসাৰ ভিতৰত থকা আলু ৰেচিপিটো বনাবলৈ লৈছো আৰু প্ৰথমে তেল অলপ দি তাত পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দি দিছো আৰু তাৰ পাছত অলপমান পিঁয়াজ আৰু আদা আৰু তাৰ পাছতে অলপমান কেঁচা জলকীয়া ফালি পেলাই সৰু সৰুকৈ দি দিছো। তাৰ পাছত নৰসিংহ পাতখিনি দি পেলাই ভালদৰে ভাজি দিব। আপোনালোকৰ ঘৰত যদি সৰিয়হ আছে ক'লা সৰিয়হ দিব পাৰে, যিহেতু আমাৰ ঘৰত নাছিলে গতিকে মই ক'লা সৰিয়হ নাই দিয়া। আৰু এইখিনি ভালদৰে ফ্ৰাই কৰাৰ পাছত সিজাই পিটিকা কৰি থোৱা আলুখিনি মই ইয়াত দি দিছোঁ আৰু ইয়াৰ পাছতে অলপমান বাটাৰ দি দিছোঁ। আপোনালোকে যদি বাটাৰটো বেয়া পায় তেনে নিদিব, কিন্তু বাটাৰটো দিলে অলপমান সুস্বাদু হয় গতিকে মই দি দিছোঁ। আৰু তাৰ পাছত অলপমান সোৱাদ অনুসাৰে নিমখ দিব আৰু ইয়াৰ পাছতে অলপমান হালধি অলপমান দি দিব আৰু এতিয়া অলপমান আলুখিনি ভাঙি দিব আৰু এনেদৰে মিক্স কৰি পেলাই অলপমান ফ্ৰাই কৰিব আৰু এইদৰে অলপ ভাজিলেই হ'ব, বেছি ভাজিব নালাগে। আৰু তাৰ পিছতে আমি ডোসা ৰেচিপিটো বনাবলৈ লৈছোঁ। তাৰ কাৰণে একদম এটোপাল তেল দিব আৰু তেল দি পেলাই এনেদৰে চামুচৰ সহায়ত ভালদৰে মিলাই দিব। দেখিছে বাটাৰখিনি কিমান ধুনীয়া হৈছে। আৰু আপোনালোকৰ যদি এনেদৰে বাটাৰখিনি ভাল নহয় আৰু অলপমান পানী দি পেলাই মিক্স কৰি দিব। মই অকণমান পানী দি দিছোঁ, পানী দিয়াৰ পিছত এনেদৰে আৰু অলপমান ধুনীয়া হৈ গৈছে। এনেদৰে এতিয়া বাটাৰখিনি অলপমান দি লৈ তাৰপিছত বহলাই দিব। হেতাৰ সহায়েৰে অলপমান এনেদৰে গোলদৰে বহলাই দিব। অলপমান সময় ল' ফ্লেমত ৰাখিব আৰু তাৰপিছত ভালদৰে লুটিয়াই দিব। আৰু শেষত এনেদৰে ৰেডি কৰি থোৱা আলুখিনি ভিতৰত সোমোৱাই দিব আৰু ভালদৰে এনেকৈ পকাই দি আমাৰ এয়া চুজি ৰেচিপি ৰেডি হৈ গ'ল। এয়া চুজি ৰেচিপি আপুনি গৰমে টমেটো চচ নহ'লে গ্ৰীণ চচৰ লগত খাব পাৰিব।